शंभु शंभु महादेवा शंभु। So hello friends, welcome to another vlog. Guys, কি আপোনালোক আশা কৰিছো ভালে আছে আৰু আজি হ'ল লাষ্ট ডে আৰু লাষ্ট ডে আমি আছো এটা গৰিয়ৰি অসম ধৰ্মশালা আৰু আজি মানে কি ইয়াৰ পৰা ওলাই যাম আৰু গৰিয়ৰিৰ পৰা মানে কি অসম ধৰ্মশালাৰ পৰা বাবা ধামলৈ প্ৰায় 29 কিলোমিটাৰ গতিকে চলি যাব গতিকে ইমান দূৰ যিহেতু খোজকাঢ়ি আহিলোৱে আৰু সিনাত 29 কিলোমিটাৰ পাৰিলে একোৱে নহয় তথাপিও মানে কি চেষ্টা কৰি মানে কি যিমান দূৰ আহি আছে মানে সিমান এটা মানে কি দুখ কষ্ট এইবিলাক মানে কি আহি পৰা নাই গতিকে যেহেতু আজি মেইন ডেষ্টিনেশ্যন পামেই বাবা ধাম গতিকে আজি আপোনালোকে বাবা ধামত দৰ্শন হৈ যাম আৰু গতিকে আজি বাবা ধামত দৰ্শন হৈ যাম আৰু আপোনালোকে দেখা পাব বাবা ধাম ৰাৱণেশ্বৰ বৈদ্যনাথ ধাম গতিকে সেই মানে কি সেই মন্দিৰটোত গ'লে বোলে ৰাৱণৰ যদি নাম নলওঁতে মানে কি সফল নহয় বুলি কয় মানে কি কাৰণ সেইটো যিহেতু ৰাৱণে স্থাপন কৰিছিল মন্দিৰটো গতিকে ৰাৱণৰ নাম ল'বই লাগিব গতিকে ৰাৱণ হ'ল লংকাধিপতি ৰাৱণ গতিকে বলক লগ পাই আছোঁ আৰু দেওঘৰ পাবলৈ বেছি দূৰ নাই আৰু পামেই আৰু সোনকালে বলক চাই দিব ভিডিঅ'টো। Happy birthday to you. Happy আৰু এতিয়া খানা বনাই আছে আৰু আজি যিহেতু এতিয়া আমি ওলাই যাম সোনকালে মানে কি আজি ৰাতি 11টা বজাত ওলাই যাম গতিকে সোনকালে খানাটো খাই লৈ পেলাই আমি ওলাই আছোঁ ইয়াৰ পৰা গতিকে লগ পাই তো আৰু আজি আমি ইয়াতে আছোঁ আৰু এইখনে হ'ল অসম ধৰ্মশালা গৰিয়ৰি আৰু চব ধুনীয়া পৰিৱেশ এটা চাৰিওপিনে গছ গছনি আৰু মাজত তেনেকুৱা মানে কিবা ঠাই আছে মানে ভাল লাগে কিবা এটা তো আৰু আজি দিনত বেছি ভিডিঅ' নকৰিলোঁ যিহেতু আজি আমি মন্দিৰ দৰ্শন কৰিব লাগিব গতিকে সেইকাৰণে দিনত বেছি ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আমি ওলাই দিলোঁ সোনকালে 12:30 বাজিল এতিয়া আৰু এতিয়া আমি আহি পাই আছোঁ মানে কি পাম আৰু বেছি দূৰ নাই গতিকে ইয়াৰ পৰা আৰু 22 কিলোমিটাৰ মেবি হ'ব লাগে গতিকে যাই আছোঁ আৰু এতিয়া চাওঁ আৰু কেনেকুৱা কি হয় আৰু ফাইনেলি আহি পালোঁ আৰু ইয়াতে আপোনালোকে দেখা পাই আছে লিখা আছে ওপৰত বৈদ্যনাথ মন্দিৰ 10 কিলোমিটাৰ আৰু এইফালে লিখা আছে ৰাইট চাইডে শিৱগংগা 10 কিলোমিটাৰ মানে কি বৈদ্যনাথ মন্দিৰ শিৱগংগা এটা জেগাতে আছে গতিকে 10 কিলোমিটাৰ আছে আৰু ইয়াৰ পৰা গতিকে বহুত দূৰ আহি পালোঁ আহি পেলাই এতিয়া মানে কি কিবা এটা ভাল লাগি আছে আৰু পামেই আৰু বেছি দূৰ নাই গতিকে বলক লগ পাই আছোঁ। আৰু এতিয়া সময় হ'ল ৰাতিপুৱা 5টা বাজিল আৰু আমাৰ প্ৰায় 10 কিলোমিটাৰ হওঁতে পোহৰে হৈ গ'ল আৰু ফাইনেলি মেইন গেটখন দেখা পাই আছে আপোনালোককো দেখাই আছে সেইখনে হ'ল মেইন গেট আৰু ইয়াতে লিখা আছে দেৱঘৰ মে আপকা স্বাগত হে আৰু ইয়াতে বাবা নগৰী বুলি লিখা আছে চ' মেইন গেট পাই গ'লোঁ আৰু ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ চ' বেছি দূৰ নাই सर पे हाथ रख तेरा ফাইনেলি আহি পালোঁ আৰু কেনেকুৱা ধুনীয়া পৰিৱেশ এটা আৰু এইফালে বাবা মন্দিৰ ইয়াতে লিখা আছে 2.30 কিলোমিটাৰ আৰু ইয়াতে লিখা আছে শিৱগংগা 2 কিলোমিটাৰ আৰু ফাইনেলি আহি পালোঁ আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আৰু আপোনালোকে দেখাই পাই আছে বলবমত ইমান ভিৰ হৈ আছে গতিকে আৰু অহাকালি সোমবাৰ আছে অহাকালিতো আৰু কেনেকুৱা ভিৰ হ'ব এতিয়া আমাৰ কাৰবিলাক যে লৈ আনিছিলোঁ গোটেই ৰাস্তা খোজকাঢ়ি গতিকে ইয়াতে মানে কি অলপমান ধুই পেলাই এইটো গংগাৰে পানী হয় আৰু ইয়াতে ধুই পেলাই অলপমান পবিত্ৰ কৰি লওঁ তো লৈ পেলাই আমি গৈ আছোঁ ডাইৰেক্ট বাবা মন্দিৰত দৰ্শন হ'ব
तेरा चले ये सांस किस तरह मेरा कर्म तू ही जान क्या बुरा है क्या भला तेरे रास्ते पे के चला बोल बोल सृष्टि के कर्म से भी पहले तेरा रास्ता ये जग रहे या ना रहे रहेगी तेरी आस्था क्या समय क्या दोनों में तेरी महानता मोतियां जिस तरह मेरे मन में शंकर तू बसा है उस तरह এতিয়া মন্দিৰ দৰ্শন আহি পালোঁ ৰুম আৰু এতিয়া গৈ আছোঁ বাসুকি তো লগ পাই আছোঁ অলপ বাবাধাম দৰ্শন কৰি আহি পালোঁ আৰু আজি আমি আছোঁ ইয়াতে মহিলা মণ্ডল বিকাশ আৰু ইয়াতে থাকিম আৰু আজি এতিয়া গৈ আছোঁ বাসুকীনাথ আৰু বাসুকীনাথত মানে কি মহাদেৱৰ সৌৰাকৰ ঘৰ গতিকে বাবাধামক দৰ্শন কৰাৰ পিছত বাসুকীনাথ দৰ্শন কৰিব লাগিব গতিকে এতিয়া গৈ আছোঁ বাসুকীনাথ লাইফত চাৰিটা উঠছে এনেকুৱা নিচিনা দেখা নাই চাৰিটা উঠব পাৰি এই দুটা আৰু ইফালে ৰিক্সা ওলাই চলি আছে এই আগত ৰাস্তা বাসুকীত গৈ আছোঁ বাসুকীনাথ মানে শিৱৰ শৌৰ্যাকৰ ঘৰত এতিয়া অন্তত বাবাধাম দৰ্শন কৰি আহি পালোঁ এতিয়া বাসুকীনাথ ধাম গতিকে বাসুকীনাথত জলটো দি পেলাই মানে জল ঢালি পেলাই ইয়াৰ পৰা ওলাই যাম এইখিনিয়ে আছিল আমাৰ যাত্ৰা কেনেকুৱা কি হ'ল নাজানো কিন্তু এটা কথা জানো বাবাধামত দিল খোজ হৈ গৈছে ভাই বাবাধামত দিল খোজ মানে কি অলপমান যোনে আহিছে সিহঁতে গম পায় কিন্তু বহুত কষ্ট হয় দেই বাবাধামত তাতে টিকেট চিকেট ল'ব লাগে কিবা কিবি নল'লেও হয় জেনেৰেলত আমি টিকেট লৈছোঁ গতিকে আমাৰ যিহেতু ডাবুল মানে কি গলে বমৰ কাৰণে আহিছোঁ গতিকে আমাৰ কাৰ্যসূচী চলিয়ে থাকে গতিকে আহিব বাবাধাম বঢ়িয়া মন্দিৰ ভাল মন্দিৰ শান্তিৰ মন্দিৰ গতিকে বম ভৰিখন পাব পৰা নাই খুচি ये कैसा लेवा ठीक है बा बहुत अच्छा लाले जो ले ली ইফালে আপোনালোক দেখাই আছে স্ক্ৰীণত যে বাবাধামৰ ভিতৰত যেনেকুৱা কৈ থাকে আৰু বাসুকীনাথৰ ভিতৰত এনেকুৱা থাকে আৰু মানে কি ইয়াতে অলপমান দিগদাৰে ক'ব বেয়া লাগে কিন্তু অত্যাচাৰ কৰি থাকে তাত সেইটো বেয়া লাগে মাৰি আছে আপোনালোকে দেখাই পাইছে কেইবাটা सृष्टि के कर्म से भी पहले तेरा रास्ता
এতিয়া আৰু বাৰ্ষিকীত পূজা কৰি ওলাই আহিলোঁ আৰু খুবেই ভাল লাগিল লাইফত প্ৰথমবাৰ মানে ফাৰ্ষ্ট টাইম গতিকে ভাল লাগিল আৰু গুৱাহাটীত তামাম মানুহ আহে কিন্তু ন আজিকালি বিৰাট মানুহ আহে গুৱাহাটী নলবাৰী বৰপেটা হাজো এই ৰঙিয়া চবৰে পৰা বিজয়নগৰ ছয়গাঁও বকো ধুবৰীয়া চবৰে পৰা মানুহ আহে তো মই এইবাৰ আহিলোঁ আৰু গৰম ভয়ংকৰ ফাটি যায় পূৰা ফাটি যায় যে বদলি যায় বাবা বলে কুলফি আৰু বাবা দোকান আহিলে আপোনালোকে মেক্সিমাম মিঠাইৰ দোকানত পেৰাই পাব আৰু মিঠাইৰ দোকানো আছে বাট পেৰাৰ দোকান বেছি পাব আৰু বাবাৰ প্ৰসাদে হ'ল পেৰা বুলি কয় ইয়াতে আৰু সকলোতে পেৰা পাব কিন্তু পেৰাগলিত যিটো পেৰা পায় কানাইলাল পেৰা গতিকে সেই পেৰাটোৰ সোৱাদেই বেলেগ গতিকে সেই পেৰাটো লৈ লওঁ अमृत सभी मैं बांट के प्यारा रिश्ता तूने खुद पिया তো আৰু এতিয়া ৰুম আহি পালোঁ আৰু এইফালে আছে সকলোৰে কাৱাৰবিলাক আৰু এনেকুৱা কাৱাৰবিলাক থৈ দি আছে আৰু যিহেতু আজি সকলোৰে মানে কি কাৱাৰবিলাক খালী হৈ গ'ল কাৰণ সকলোৱে জল ঢালি আহিলে আৰু এইফালে পণ্ডিতজী আহি পালে আৰু পণ্ডিতজী আহি পালে আৰু কিবা কিবি যাওঁতে যাওঁতে 8টা বাজিল এতিয়াও মানে কি বাবা ধামত একবাৰ যাওঁ আৰু বাবা ধামত যাই পেলাই মানে কি এতিয়া ফিল্ডটো চাওঁ আৰু ৰাতি ফিল্ডটো কেনেকুৱা চলো 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 তো আৰু সপোনতো ভবা নাছিলোঁ যে এনেকুৱা বাবা ধামৰ আৰতি দেখা পাম আৰু আৰতি দেখা পাই খুবেই ভাল লাগি আছে আৰু যিমান পাৰোঁ মানে কি ওচৰত যাব চেষ্টা কৰি আছোঁ আৰু পাৰ্বতী মন্দিৰত আৰতি হৈ আছে বাবা মন্দিৰৰ ফ্ৰণ্টৰ ফালে গতিকে যিমান পাৰোঁ চাওঁ আৰু আগলৈ যাব চেষ্টা কৰি আছোঁ তো আৰু এতিয়া বহুতে কাষত আহি পালোঁ পূৰা আৰতিৰ ফ্ৰণ্টতে আছোঁ মালিকৰ সন্মুখতে আছোঁ গতিকে চাওক আপোনালোকেও চাওক আৰতি কেনেকৈ কি কৰি আছে तेरे सामने है झुका मेरे सर पे हाथ रख तेरा আৰু এইফালে আপোনালোকৰ এটা বস্তু দেখিছোঁ এইটো হ'ল শিৱ মন্দিৰ আৰু শিৱ মন্দিৰৰ ভিতৰত চাওক এই গ্ৰিলৰ মাজেৰে বাবাক এতিয়াও দৰ্শন কৰিবলৈ গৈ আছে মানুহ মানে কি ভক্তবিলাকে
তো আৰু ইয়াতে আমি এতিয়া শাওণী মেলা চাব আহিলোঁ আৰু আহোঁতে ইয়াতে দেখা পালোঁ যে ইয়াতে বাবা মন্দিৰ আৰু পাৰ্বতী মন্দিৰ দুয়োটা মন্দিৰে আছে আৰু এইখন হ'ল এখন স্কিল আৰু এই স্কিলখনত ৰাৱণেশ্বৰ বৈদ্যনাথ ধাম মানে বাবা ধাম কেনেকৈ সৃষ্টি হৈছিল, কাৰ দিনত সৃষ্টি হৈছিল, কিয় সৃষ্টি কৰিছিল, কেনেকৈ সৃষ্টি হৈছিল, গোটেইখিনি কথা মানে কি ইয়াতে কাহিনীৰ দ্বাৰা মানে কি দেখাই আছে ৰাইজক। গতিকে এই এটা ভাল লাগিছে বস্তুটো দেখি পেলাই, আপোনালোকো আহিব। তো আৰু আমি এতিয়া ৰাতিপুৱা আহি পালোঁ ইয়াতে মানে কি ৰাতিপুৱা এতিয়া 6টা বাজিল, মেবি 6টা বাজিব লাগে আৰু এতিয়া আমি 6টা বজাত আছোঁ বাবা মন্দিৰৰ মেইন গেটত। আৰু একচুৱেলি মেইন গেটত মানে কি হয় ইয়াতে ভিৰ চাওঁ পূৰা ভিৰ আৰু আজি যিহেতু সোমবাৰ গতিকে আমিও ভাবিলোঁ যে সোমবাৰে যিহেতু বাবাৰে পূজা কৰা হয় গতিকে আজি ভাবিলোঁ ইয়াতে দেখা পাই আছে বোলে পূৰ্ব দুৱাৰ। আৰু এইফালে স্ক্ৰীণত আপোনালোকক দেখাই দিছোঁ, চাওক স্ক্ৰীণত বাবাৰ যিটো লিংগ মানে কি জ্যোতিলিংগটো আপোনালোকে ইয়াতে দেখা পাই আছে। আৰু চাওক না গাইজ, আৰু তাত অকল দুজনে মানুহ থাকে কিন্তু বাহিৰে মানুহ সোমাই এলাও নাই। দুদিন থাকোঁ চাৰিওফালে হ'লে বল মানে চব চিলিপা হৈ গৈছে এনেই আৰু আছে কিছু ইয়াতে যে নেক্সট টাইম চিন্তা নাই আহিলে, যিহেতু নেক্সট টাইম আশা এটা আছে যদি বাবাই মাতিলে আহিলে চিন্তা নাই, একদম চুবু হৈ যাব গোটেই আহি। আৰু এতিয়া পণ্ডিতজী আহিলে, বঢ়িয়াকৈ প্ৰসাদ চসাদবিলাক লৈ আহিলে আমাৰ কাৰণে। আৰু এতিয়া আমাৰ সকলোৱে এতিয়া যাবলৈ ৰেডি, গোটেইবিলাকে পেকিং চেকিং কৰি আছে। এতিয়া যাওঁ আৰু বেছি দেৰি নাই। চ' 7:30 ট্ৰেইন আছে, তো এতিয়া লগ পাম আৰু ঘৰতে। मेरे सर पे हाथ